हेलो फ्रेंड्स मैं आरो एटा नतुन भिडिओ लय आपनालोকৰ ওচৰত स्वागतम জনাইছো। এয়া মই লোকেল মাছ লৈ লৈছো। মাছৰ লগত বনাম আজি জাতিলাও, tengamora আৰু এয়া kosu। kosuখিনি মই বইল কৰি ললো আৰু এয়া নহৰুৱে পিয়াজে পিছি ললো। আদা দিয়া নাই, অকল নহৰু পিয়াজে পিছি লৈছো। প্ৰথমতে মই মাছখিনি ফ্ৰাই কৰি লম। ये हालधि और निमक दी भालके मिक्स कर लम। ये देखिसेने मैं माछटो बेसि टानके नाभाजो, अलप अलप ढिलाके राखिम। जेहेतु मैं सब्जी दिम जे हेतु कारणे माछटो बेसिके मैं टान करि निदिउ। ये मैं माछखिनि भाजी ललो। এতিয়া মই মাছৰ তেলতে সবজিখন বনাম। এয়া শুকান জলকীয়া কেইটামান দি দিছো। তেলাওখিনি দি দিছো। এতিয়া এয়া সোৱাদৰ জোখত নিমখ দি লৈছো। এয়া হালধি 1 চামুচ দিছো। এয়া জিৰা 1 চামুচ দিছো। আৰু বেলেগ মছলা নিদু। সবজিখন বহুত নৰমালকে বনাম। या बॉइल कर थोड़ा कोसुखिनि दी दिसु। तो भालके लৰাই दिम। या पियाज और নহৰু पेस्टखिनि दी दिसु। এতিয়া মই টেঙামৰা পাতখিনি দি দিম ইয়াতে। ভালকৈ এটা মিক্স কৰি দিম। या মই গৰম পানী কৰি থৈছিলো। गरम पानी दी दिसु। गरम पानी दिले बस्तुखिनि भालके सिजे और सोनकाले হয়। हे देखिसेने सब्जीखन किमान धुनियाके उतल आइसे। এতিয়া মই ইয়াতে মাছখিনি দি দিম। এতিয়া মাছখিনি দি হৈ গল। এতিয়া মই 10 মিনিট মান সময় ভালদৰে উতল আহিবলৈ দিম। হেয়া দেখিছেনে মই 10 মিনিটৰ পিছত দেখুৱাইছো আপোনালোকক। কালাৰটো ইমান ধুনিয়া হৈছে আৰু ধুনিয়াকে উতল আহিছে। আপোনালোকে যদি মোৰ ভিডিওটো চাই ভাল পালে লাইক কমেন্ট শেয়াৰ কৰি দিব। আৰু যি সকলে মোৰ ভিডিওটো নতুনকৈ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। মোৰ টেঙা সবজিখন হৈ গল, মাছ আৰু টেঙা সবজিখন। এতিয়া মই নমাব পৰা হৈ গলো। এতিয়া মই নমাই দিম। ভিডিওটো আজি মই ইয়াতে সামৰণি মাৰিলো। বাই বাই।